নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ এটা নতুন মিনি ভ্লগলৈ আকৌ আদৰিছোঁ আপোনালোকক। আজি আমি তিনিও ওলাই আহিছোঁ মাৰ্ঘেৰিটালৈ, অৰ্থাৎ মাৰ ঘৰলৈ। আজি মাৰ ঘৰত এভাগি নামৰ আয়োজন কৰিছে, তাতে উপস্থিত হ'বলৈ আহিছোঁ। অকণমান মোৰ আহি পোৱা দেৰিয়ে হ'ল। এয়া ভকতসকল, আইসকল বহি আছে। সকলোৱে বহি ধুনীয়াকৈ আলোচনা কথা মহলা মাৰিছে। বহুদিনৰ মূৰত সকলো লগ হৈছে, হাঁহি ধেমালি। মই আকৌ সকলোকে তুলি থৈছোঁ। এয়া প্ৰসাদ বিতৰণ হ'লেই। এয়া প্ৰসাদ বিতৰণৰ পাছত মই আকৌ বেঙেনা ফ্ৰাই কৰিবলৈ লৈছোঁ বেচনৰ লগত। ঘৰৰ বাৰীৰ বেঙেনা লৈ গৈছিলোঁ, তাকে এতিয়া এনেদৰে ভকতেও খওক বুলি লৰালৰিকৈ লাগিছোঁ। মই আৰু দীপালী ভণ্টি এগৰাকী, দুয়োগৰাকীয়ে মিলি কৰিছোঁ। এয়া সিদ্ধ হ'লেই। এয়া ফ্ৰাই কৰিবলৈ লৈছোঁ। ফ্ৰাই কৰিছোঁ বেঙেনা। ভকতসকলে খাই খুব ভাল পালে, গৰম গৰম। তাকে অকণমান আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আই নিজৰ মাকৰ ঘৰখন সকলোৱে খুব মৰমৰ হয়। যাবলৈ পালেতো কিবা এটা অজুহাতত ভালেই লাগে। এয়া শেষত সকলোৱে সিদ্ধ খাইছোঁ একেলগে হাঁহি ধেমালিৰে। আকৌ এটা নতুন মিনি ভ্লগত লগ হ'ম তেন্তে। আজিলৈ